নমস্কাৰ, মই নিৰ্মালী স্বাগতম জনাইছোঁ মইনটি মিনি ব্লগলৈ আপোনালোকক। এয়া বেগত কানি কাপোৰ ভৰাই লগত পানী বটলটো লৈ লৈছোঁ। তাৰপিছত মায়ে ইমান দুখ কৰিছে জানো, মোক একেবাৰে ক'ৰবালৈ গুচিহে যাম। এয়া ট্ৰেইনৰ টিকট কাটি মেলি আমি ষ্টেচন পালোঁ। লগত বৰমাও আছিলে। এয়া বহি বহি আমনি লাগিছে, কাৰণ এটা 20ত ট্ৰেইন আছিলে আমাৰ। ট্ৰেইন আহি পালে 2টামান বজাত। তাৰপিছত ট্ৰেইন কিন্তু তাৰ 3:30 বজাতেহে ট্ৰেইন চলিলে। একাপ ধুনীয়া চাহ একাপ লৈ মেলি আমি আহি আছোঁ। ক'ত গৈ আছোঁ আপোনালোকক জনাম বাৰু, আপোনালোকে ভিডিঅ'টো চাব মোক শেষলৈকে। ভাবিছোঁ ভিডিঅ' বনাম তাত ভাল ভাল। আৰু আমি আহি এয়া ধেমাজি পাই গ'লোঁ। তাৰপিছত আমি লাষ্ট ডিব্ৰুগড়ত নামি দিলোঁ। আমি ডিব্ৰুগড় পাইছিলোঁ 10:30 বজাত। তাৰপিছত 10:30 পৰা আমি 4টা বজালৈকে তাতে ৰখিলোঁ। ৰখি মেলি আমি আকৌ বাছত আহিলোঁ। বাছত আহি ৰাতিপুৱা 7টা বজাত পাই গ'লোঁ আমি। কিয় আহিছোঁ, কোন আছে আমাৰ ইয়াত, সকলোবোৰ আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'বিলাক চাব।